হঠাতে দেখিছো হঠাতে দেখিছো তোমাৰ একেবাৰে নিচে বিখ্যাত মলিন বদন অৱশ্যে লক্ষ্মী নাৰায়ণ দুইজনৰ শ্ৰী চৈতন্য চৰণ যুগ একেলগে দৰ্শনৰ মহান সৌভাগ্যখন ঘটে কিন্তু আজিহে তাৰ পৰা মই একেবাৰে বঞ্চিত হলো মহাপ্ৰলয় মহাপ্ৰলয়ৰ সূচনা হ'ব কোনো কৃষ্ণই বাচি নাথাকিব সমুদ্ৰৰ ভীষণ জলৰাশিয়ে গোটেই পৃথিৱী একেবাৰে ডুবাই পেলাব তাকেইটো প্ৰকাশ কৰিম বুলি মই আপুনি দেখিছোঁ তোমাৰ এই মহাদেৱ ৰুদ্ৰ ব্ৰহ্মা আৰু বিষ্ণু তিনিওজন একেবাৰে আৰু বিশেষকৈ কি জানা সেই দুটা আলোচনা ৰুদ্ৰ ভদ্ৰ পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী দুয়োজনী একেলগে সেই বুকুত আলোচনাত ভাগ লৈ আছে মহাপ্ৰলয়ৰ মাজত কোনেনো কি দায়িত্বভাগ ইতিমধ্যে গ্ৰহণ কৰিব বা তাৰ ভাগ বতৰা কৰি দেশত কেতিয়াই কৰিব নিজে নিজৰ চকুৰে দেখিবা নহয় আৰু বিশেষকৈ কি জানা মই গৈ কৈলাশত উপস্থিত হোৱাৰ লগে লগে মহাদেৱ ৰুদ্ৰ তুতকীয়া নাৰদটো এইফালে আহিছে তেনেকে বুলি কৈ আৰু মোক ইতি কিহে কৰিলে মই আৰু তাৰ এখন বেগৰ লৈ নাথাকিলো মই কোনে কোনে আহিলে তোমাৰে অমংগল তাতোতকৈ ডাঙৰ কথাটো হৈছে যিমানবিলাক বেদ বেদাংগ ধৰ্মশাস্ত্ৰ আছে সকলোবিলাক কিন্তু সংগ্ৰহ কৰি ৰখাৰ দায়িত্বভাগ সমস্ত বেদ ভাণ্ডাৰ ৰক্ষা কৰাৰ দায়িত্বভাগ অৰ্পণ কৰিছে ব্ৰহ্মাৰ কন্যা সৰস্বতী
Dewi, boleh saya mau kita bukti aku Dewi. Mungkin tidak sekali membawa sama dengan Dewi. Dewi, nari, hai sawai. Nari, hai sawai. Dewi, nari kau bercakap apa? Nari aku bercakap apa? Mana siapa ini? Mulai dari Kristen sister, nari why kau Kristen brother? Kita
দায়িত্ব পৰিচয় মই জগতৰ মাতৃ আৰু তোৰ জন্মদাত্ৰী মই স্বয়ং লক্ষ্মী নিয়মক অকস্মাতে বলিলে সদংগা জীৱাৰ দায়িত্ব মই পাৰিবে নাভাঙা তোক উৎসাদন কৰাৰ মোৰ বিশ্ব অতি মহান অলপ এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানী 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 চাৰিওফালে কেৱল পানী আৰু পানী খালে আমি কেনেকৈ থাকিব মই তোক পুত্ৰ মই তোক পঢ়িছো কোন পুত্ৰ তই তই মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু পুত্ৰ প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু পুত্ৰ মহাদেৱৰ ত্ৰিশূলেও তোৰ মৃত্যু ঘটাব নোৱাৰে আৰু তোৰ কৰ্ম কৰি তোৰ কৰ্ম কৰি পুত্ৰ মই তোৰ কৰ্ম কৰি পুত্ৰ মই পঞ্চময় কৰি দিলো Crispy আৰু খোটা সকলোবোৰ পানী তলত থাকিব আৰু তেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব পুত্ৰ যাক তত্ত্ব কৰিবলৈ একোৱেই বাচি থাকিব কিন্তু পুত্ৰ মহাপ্ৰলয়ত সকলোবোৰ ধ্বংস কৰা গতি পুত্ৰ তহঁতে কৰি আনি নিজৰ লগত কুকুৰি ৰাখিব লাগিব আৰু মহাপ্ৰলয়ৰ অন্ত পৰিব সেই ব্যক্তিৰ দ্বাৰা তহঁতে পিছৰ কল্পত এক নতুন অসাধ্যতাৰ বিস্তাৰ কৰিব পাৰিবি আৰু তেতিয়া পুত্ৰ তহঁতে সমপুত্ৰ স্বৰ্গৰ দেৱতা কৰিব পাৰিম মূল পৰিচয় কি হব ই পুত্ৰ মই তোক মোৰ
যাক হয়ে পড়বি যা পুত্র নকরি বলা তোমার মেয়েকে করতে যাই হবে গ্রহণ পুত্র পুত্র আমার তোমার পুত্র হয় পুত্র তোমার আমার তো বটার ক্ষমতা নাই পুত্র আরো একটি বল রথিকে বলিতন রাত্রি পুত্র দৈত্যবংশা বৃদ্ধির ভাবে রাত্রি মুখে একে বিবাহযুক্ত কন্যা প্রদান করো পুত্র তাই কইসা পুত্র এই ফলেসা এই বিশ্ব ব্রহ্মাণ্ডের পরাঙ্গ কোসা পুত্র এই বিশ্ব ব্রহ্মাণ্ডের পরাঙ্গ এই বিশ্ব ব্রহ্মাণ্ডের পরাঙ্গ ব্রহ্মার কন্যা সরস্বতী কন্যা সরস্বতী পুত্র ব্রহ্মার কন্যা সরস্বতীর সমাজ জ্ঞানী মানে সুন্দরী কন্যা এই পৃথিবীর অন্য কোনো নারী নাই পুত্র শনি বলে কিংবা কৌশলে রাখিও সরস্বতী তুই বিবাহ পাকটা বন্ধ কর যা পুত্র নকরি বিক্রম মাতৃ রাজ্যে তুই নকরি বিক্রম কর ব্রহ্মার কন্যা সরস্বতী অন্তিক গুণবতী তাই অধিকার রূপবতী তাই শনি বলে কিংবা কৌশলে রাখিও সরস্বতী তুই বিবাহ পাকট আবদ্ধ করিয়া ব্রহ্মার কন্যা সরস্বতী শনি বলে কিংবা কৌশলে হলেও সরস্বতী তুই বিবাহ পাকট আবদ্ধ করিয়া ব্রহ্মাণ্ডর সৃষ্টিকর্তা নন্দন ছায়া সত্তা বিশ্ব ব্রহ্মাণ্ড ভূমিবাদী মূলে নির্দেশ সর্ব দেব
প্রজাপতি প্রভু আপনার কাম কেমন পাচ্ছে প্রজাপতি প্রভু বেদ বেদাঙ্গ সকল সংগ্রহ কৰি মজুত ৰখা হৈছে প্ৰভু তাৰ বাবে আপুনি অকণ চিন্তাই নকৰিব প্ৰভু আনুর্য আপনি মূল অনুসারে বলিব নন্দ ভৃঙ্গি আদি ভূত প্রেত সকলকে রক্ষণাবেক্ষণের দায়িত্ব ভগাই দিয়া বলছে সকলকে সাজু করে রাখতে বলছে প্রভু সকলোবোৰ সাজু কৰি ৰখাৰ পাছত আৰু সত্যৱত ৰজা সেৱাৰ পৰীক্ষা কৰি চোৱাটো উত্তম উত্তম হৈছে সত্যৱত ৰজা ইমান ধৈৰ্যশীল তাৰ এটা প্ৰমাণ পোৱা যাব প্ৰভু সে সেই করে কথা চিন্তা করে থাকলে সব ভালো হয়ে গেলে সকলো বিরক্ত হব প্রভু পিতা 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 মহাকাল আপনি আবির্ভাব হওয়া কারণ কি মহাকাল পিতা মহাপ্রলয় আরম্ভ ন হতে আর একটা মহাপ্রলয়ের আবির্ভাব আকৌ কি মহাপ্ৰলয় মহাকাল লক্ষ্মী আয়ে এটা মহাদৈত্য সাধন কৰিছে এইভাবে আহিব ধৰিছে তাক বধ কৰা কাৰো শক্তি নাই কিন্তু মহাকাল লক্ষ্মীয়ে দৈত্য সাধন কৰা কাৰণ কি মহাকাল লাহে লাহে সকলো বুজিব মই এতিয়া আহিলোহে তেন্তে মহা বিপদন প্ৰজাপতি ৰাণী চৰিত্ৰ বুজা সঁচাই বৰ টান কিন্তু লক্ষ্মীয়ে এইটো কথা মনত ৰাখিব মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা সংস্কৃতি অতি ভয়ানক প্ৰভু এই দুটকীয়া নাৰত থাকে মানে পৃথিৱী তেনেকুৱা নোহোৱা ৰবিয়েই সি মোৰ পুষ্ট হৈ মোৰ সৃষ্টিৰ পদত ভেগাৰূপে চিঞৰিছে তাক মই এইবাৰ ক্ষমা কৰিম তাক এইবাৰ উচিত শিক্ষা প্ৰদান কৰিম মহাপ্রলয়ের আগে মুহূর্ত নানা ধরনের বিভীতিকায় আগুন ফুলছে তার বাহারিয়ার তার শক্তি আমার কিছু শক্তি কমিয়ে যাচ্ছে ব্রহ্মার কন্যা সরস্বতী
সঠিক পরিশ্রম নহলে ক্ষুদর্থ শক্তি অপসার করে তুল মন্দ মনে খন্ড খন্ড করে লক্ষ্মী লক্ষ্মী নন্দনময় লক্ষ্মী মুখ করিছে সদন লক্ষ্মী মুখ ব্রহ্মার কন্যা হতে বিবাহ কৰিবলৈ নির্দেশ দিছে কি চাই আছো মহান দাদা মোৰ নিৰ্দেশতে পালন কৰ সাংঘাতিক তোর উদ্ভণ্ডালীর ঠিকা ছেড়ে বলছে মোর এই মহাপুরে তোর লক্ষ্য প্রোগ্রামটা এই সামনে কর পর্যন্ত প্রভু প্রভু নিরজ্ঞাতে এই গুণরূপম শব্দ প্রহার করি নিধন কর প্রভু নহলে নহলে সৃষ্টি না থাকিব প্রভু লক্ষ্মীর বরার কথা হয় বিষ্ণু সুদর্শন আৰু মহাদেৱৰ কিছু মোক একোৱে কৰিব নোৱাৰে ওই বংশৰ ঘৰে ৰোমাঞ্চ পাব দৈত্য ভাগ্যর তোরে বিলম্ব লক্ষ্মীর কৃপায় এই পৃথিবীর তলে মাথিন করা সিংহকে বিচরণ করিবলৈ আহি নহলে তো কৈ সুদর্শন শব্দ প্রসার করে বন্ধময় সেদন করি প্রভু দৈত্য রথমারি হারু কেউ সহ্য কৰিব লড়াই মহাফল চাও বাৰু কেনে কৈ ৰক্ষা কৰ এসেন্সে
सात दिन पूर्ण